নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। মই আজি আপোনালোকৰ সন্মুখত ফুলকবি আৰু বিলাহীৰে ৰন্ধা মাছৰ এটা ৰেচিপি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। মাছৰ এই তৰকাৰীখন মোৰ খুব প্ৰিয়। আপোনালোকৰ কোনে কোনে এনেদৰে খাই ভাল পায় মোক জনাবচোন দেই। আহকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই এটা ফুলকবি এইদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এইখিনি গৰম পানীত নিমখ দি কিছু সময় তিয়াই ৰাখিছোঁ। দুটা ডাঙৰ বিলাহী আৰু এটা আলু এইদৰে টুকুৰাকৈ কাটি লৈছোঁ। কেইটামান কেঁচা মটৰ লৈছোঁ। এটা সৰু পিঁয়াজ আৰু কেইফুটামান নহৰু এইদৰে মিহিকৈ কাটি লৈছোঁ। দুটা কেঁচা জলকীয়া লৈছোঁ। কেইটুকুৰামান মাছ ভাজি লৈছোঁ আৰু লৈছোঁ অকণমান কুটা ধনিয়াৰ পাত। এতিয়া এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত সৰু চামুচেৰে এচামুচ পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ফুটাত তাত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এতিয়া গৰম পানীত তিয়াই ৰখা ফুলকবিখিনি ভালদৰে ধুই পানীৰ পৰা টুকি ইয়াত দি দিছোঁ। ফুলকবিৰ কোমলীয়া পাতকেইটাও মই ইয়াতে দি দিছোঁ। লগতে টুকুৰাকৈ কাটি লোৱা আলুখিনিও মই ইয়াতে দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াত মিহিকৈ কাটি লোৱা নহৰুখিনি আৰু কেঁচা মটৰখিনি দি দিছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু আন্দাজমতে হালধি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ আৰু গোটেইখিনি অকণমান এইদৰে ভাজি লৈছোঁ। এতিয়া এইখিনি কিছু সময়ৰ বাবে ঢাকোন লগাই সিজিব দিম। 10 মিনিটমানৰ পাছত ঢাকনখন আঁতৰাই আৰু অকণমান ভাজিছোঁ। আলুখিনি অলপ অলপ সিজিবলৈ ধৰাত তাত কাটি ৰখা বিলাহীখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈ আৰু অকণমান ভাজিছোঁ। এতিয়া আকৌ ঢাকন লগাই কিছু সময়ৰ বাবে সিজিবলৈ দিছোঁ। 10 মিনিটমানৰ পাছত ঢাকনখন আঁতৰাই আকৌ গোটেইখিনি ভালদৰে লৰাই দিছোঁ। বিলাহীখিনি সিজি অহাত তাত 3 গ্লাছমান জোখৰ উতলা গৰম পানী দি দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ মতে দিব। তৰকাৰীখন যদি আপোনালোকে থুপথুপীয়া কৰিব বিচাৰে তেনেহ'লে পানীৰ পৰিমাণটো কমাই দিব। মই অকণমান জোল নিচিনা কৰিম, সেয়েহে পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া তৰকাৰীখন কিছু সময় উতলিবলৈ দিছোঁ আৰু গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। তৰকাৰীখন ভালদৰে উতলি অহাত তাত ভাজি ৰখা মাছখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই দি তৰকাৰীখন আৰু কিছু সময় উতলিবলৈ দিছোঁ। 10 মিনিটমান তৰকাৰীখন ভালদৰে উতলাৰ পাছত তাত কেঁচা জলকীয়াকেইটা অকণমান ফালি ফালি দি দিছোঁ আৰু লগতে কুটি ৰখা ধনিয়াখিনি ইয়াতে দি দিছোঁ। আমাৰ মাছৰ তৰকাৰীখন প্ৰায় ৰেডি হৈয়ে গৈছে। এতিয়া দুটুকুৰমান আলু ভাঙি দিছোঁ। তেতিয়া তৰকাৰীখন অকণমান ডাঠো হয় আৰু খাবলৈও ভাল লাগে। আৰু 1 মিনিটমান সময় তৰকাৰীখন উতলাই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। ফুলকবি আৰু বিলাহীৰে ৰন্ধা মাছৰ টেঙা জোলখন খাবৰ বাবে ৰেডি হৈ গৈছে। গৰম গৰম ভাতৰ সৈতে মাছৰ এই জোলখন খাবলৈ কিমান যে ভাল লাগে। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিল। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। ধন্যবাদ।